হেল্ল' ছাত্ৰ ছাত্ৰীসকল অন্য এটা ভিডিঅ'লৈ স্বাগতম তোমালোকে চোৱা এইটো এটা কোৱেশ্চন হয় খুব ইম্পৰ্টেণ্ট হয় মানে ইছুনু ডাৰমেটা বংশৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ বা বৈশিষ্ট্য থাকিব পাৰে চৰিত্ৰ বা বৈশিষ্ট্য একেই তোমালোকে কনফিউজ নহয় ইয়াত ঠিক আছে তোমালোকে চাই লোৱা ভিডিঅ'টো পজ কৰি ল'বা ঠিক আছে নাইবা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা চোৱা তোমালোকে 5টা মান দি দিছো মই চোৱা তোমালোকে তাৰপিছত এইটো চোৱা সহযোগিতাকাৰীৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বা চৰিত্ৰ কোৱেশ্চনটো চাই ল'বা ভালদৰে ঠিক আছে খুব ইম্পৰ্টেণ্ট হয় তোমাৰ বৈশিষ্ট্যটো আহিবই তোমালোকৰ বুজি পাইছা বৈশিষ্ট্য চৰিত্ৰ এইবোৰ তোমালোকৰ এক্সামত থাকেই গতিকে এইবোৰ তোমালোকে মিছ নকৰিবা আৰু দিম তোমালোকৰ বৈশিষ্ট্য আছে চৰিত্ৰ আছে খুব ইম্পৰ্টেণ্ট চাই তোমালোকৰ মানে দিম মই আৰু তোমালোকে মাত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু নোটিফিকেশনত ক্লিক কৰি থবা তোমালোকে সব পাই যাবা ঠিক আছে চিন্তা নকৰিবা ইমান মই যি দি আছো এইবোৰ যে তোমালোকে সিৰিয়ালি যদি চাই থাকা তোমালোকৰ কোনো আর মানে চিন্তাই কৰিব নালাগে মই কৈ দিলো ঠিক আছে তোমালোকে কনফিউজ সহকাৰে পঢ়িব পাৰা কনফিউজ নলবা মই কৈ দিছো তোমালোকক মানে এইবোৰ মই মানে কিতাপৰ পৰা বাহিৰ কৰা কোৱেশ্চন হয় ঠিক আছে মলস্কাৰ বৈশিষ্ট্য সমূলিকা এটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকৰ ঠিক আছে এইচএস ফার্স্ট ইয়ার ঠিক আছে তোমালোকে চাই লোৱা এটো বায়োলজিৰ হয় ঠিক আছে প্ৰট'কৰ্ডিট কি তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে এটো ঠিক আছে তোমালোকে চাই গম পাব পাৰিবা কোৱেশ্চনটো কিমান গুৰুত্বপূৰ্ণ হয় ঠিক আছে এটো তোমালোকৰ কথা নেমাটোডৰ অন্যান্য বৈশিষ্ট্য ঠিক আছে তোমালোকক খুব ইম্পৰ্টেন্টলি মই লিখি দিছো আৰু খুব সহজ ভাবে মই লিখিছো যিমান পাৰো আৰু সহজ ভাবে মই লিখি দিছো যাতে তোমালোকৰ মানে খুব ইজিলি মুখস্থ হয় ঠিক আছে চোৱা মই 4টা মান দি দিছো প্লাজমা প্ৰটিনৰ গুৰুত্ব কি মানে প্লাজমা প্ৰটিনৰ গুৰুত্ব তোমালোকে এটো চাই লবা আৰু যদি কিবা বুজি নোপোৱা তেনেলে মোক কবা ঠিক আছে মই তোমালোকক নেক্সট ভিডিঅত মই তোমালোকক বুজাই দিম কমেন্ট কৰিবা চোৱা তোমালোকে আৰু এটো চোৱা তোমালোকে ডাবল সাৰ্কুলেশন এটো খুব ইম্পৰ্টেন্ট হয় ডাবল সাৰ্কুলেশনটো এটো তোমালোকৰ এটা চিত্ৰ আছে সেই চিত্ৰটো মই নেক্সট ভিডিঅত মই তোমালোকক চিত্ৰ সহকাৰে বৰ্ণনা কৰি দিম ঠিক আছে তোমালোকে এটো চাই লোৱা আজি পালমোনাৰী সাৰ্কুলেশন কাক বোলে আৰু সোয়া ইসিজি এটো হৈছে ইলেক্ট্ৰোকাৰ্ডিওগ্ৰাফ ইসিজি চাই লোৱা তোমালোকে আঁকিবতো পাৰাই ঠিক আছে তোমালোকে সোয়া বৰ্ণনা মই কৰি দিছো স্টেপ বাই স্টেপ কৰি দিছো ঠিক আছে পি তৰংগ মানে কি বুজা কিউআৰএস কমপ্লেক্স টি তৰংগই কি বুজায় মই সব লিখি দিছো তোমালোকে যদি আগতেই লিখিছা তেনেহলে আকৌ লিখিব নালাগে বুজি পাইছা যিবোৰ তোমালোকে লিখা নাই নতুনকে ভাবি আছা যেটোটো মই লিখা নাই হেতু হে লিখিবা তোমালোকে বুজি পাইছা নহলে তোমালোকৰ এটা লিখিছা আৰু এটা লিখিবা তেনেহলে তোমালোকৰ কনফিউজ লাগি যাব ঠিক আছে যেটো লিখা নাই তোমালোকে হেতু লিখিবা হেতু পঢ়িবা ঠিক আছে আৰু যেটো মুখস্থ কৰি থৈছা অলৰেডি মুখস্থ আছে হেতু আকৌ মুখস্থ কৰিব নালাগে মই কৈ দিছো নহলে তোমালোকৰ কনফিউজ হ'ব সোয়া এটো ইমান ইম্পৰ্টেন্ট হয় তোমালোকে এটো সোয়া লেৰিংছ ইম্পৰ্টেন্ট হয় তোমালোকৰ লেৰিংছটো কি মানুহৰ শ্বাস প্ৰশ্বাসত মানে শব্দ উৎপন্ন হোৱা অংগ এটো বুজি পাইছা লেৰিংছ বুলি কয় ট্ৰিচিয়া এটো ব্ৰংকি এটো হাওফাও তোমালোকে চাই লবা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থবা মোৰ আৰু ভিডিও আছে মই তোমালোকক দিম